বহুত দিনৰ মূৰত আজি আকৌ এটা ব্লগ ভিডিঅ' শ্বুট কৰিলোঁ। এতিয়া মই আছোঁ পল্টন বজাৰ ৰেল ষ্টেচনত। আজি গাঁৱত যাব ওলাইছোঁ, তো ভাবিলোঁ এটা ভিডিঅ' শ্বুট কৰোঁ। হেল্ল' গাইছ, আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই চেনেল। ৰেলত উঠাখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ ভিৰ হৈছে। আমি দৌৰা দৌৰকৈ ৰেলত উঠিলোঁ আৰু ৰেলৰ পৰা নামি এতিয়া আমি উঠিলোঁ টেম্পু দি গৈ আছোঁ ঘৰত আহি অলপ শুইছিলোঁ। তো এতিয়া আবেলি হৈছে, অলপ ফুৰিব ওলাই আহিছোঁ। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ গাঁওখন কেনেকুৱা দেখা যায়। এখন আমাৰ গাঁও, ইয়াতে মোৰ বাইদেউ মাটি লৈছে, তো আমি ঘৰ বনাব, সেইকাৰণে আমি চাব আহিছিলোঁ। আৰু আহিছোঁ, ইয়াতে পূৰা জংঘলেদি ভৰি আছে, কাজিৰঙা হৈ আছে। ওচৰতে নদী আছিল, তো ভিউটো ভাল লাগি আছিল আৰু পদুম ফুল হৈছে নদীত বহুত, সেইকাৰণে চাব আহিলোঁ। কিন্তু ইয়াতে আহি চাওঁ পূৰা বাচ্চাবোৰে পায়খানা কৰি থৈছে, গন্ধত থাকিব পৰা নাই। আজিৰ ভিডিঅ'ত এইখিনিয়ে দেখালোঁ আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।